মেল এইটো চব আহিছে মাকৰ ওচৰলৈকে পুৰা আহিছে ইচ মাকৰ লগত পুৰা খেলা খেলিব ধৰিছে হে এভৰিৱান মই আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈকে আজি স্বাগতম জনাইছোঁ আজি মই আছোঁ ৱেৰিবি নামৰ এখন চিৰিয়াখানাত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা 20-30 কিলোমিটাৰমান দূৰত যাব লাগে এইখন হ'ল এখন অ'পেন ৰেঞ্জ জু কিন্তু ইয়াতে মানে কি খোলাত আছে জন্তু জানোৱাৰবিলাক তো গোটেইবিলাক বস্তু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আৰু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দি লায়নছ সিংহ বাঘ এটচেট্ৰা বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি ইত্যাদি দেখিবলৈ পাব আৰু মই গেৰাণ্টি দিব পাৰোঁ যে ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব আৰু আজি ৰবিবাৰ বহুত মানুহ আহিছে ইয়াতে চাবৰ কাৰণে মই আপোনালোকলৈ যিমান সোনকালে পাৰোঁ ভিডিঅ'টো দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিবলৈ পাব চাই থাকিব আৰু ইয়াতে এনেকৈ সকলো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে খেলাৰ কাৰণে বঢ়িয়াকৈ বনাই দিছে বাকী আমি এতিয়া এইফালৰ পৰা সেইফালে ঘূৰি প্ৰচণ্ড ৰ'দ আজি অলপ গৰমো আছে তো আমি এতিয়া লায়ন হিপো এইবিলাক চাবৰ কাৰণে যাম আমি এতিয়া আহিছোঁ লায়ন চাবৰ কাৰণে আৰু ইয়াতে দেখা পাইছে কিমানকেইটা লায়নৰ একদম পোৱালি লগত তো ইয়াতে দেখা পাইছে কিমান ধুনীয়া লায়নেছ এটা আছে সিংহ আৰু সৰু সৰু পোৱালিকেইটাও আছে তো পোৱালিকেইটাও দেখা পাইছে different spaces, so it's a little bit more work, it's a bit more cleaning because 6 lions make more mess than 3 lions, so a bit more cleaning. তো ইয়াতে আপোনালোকে লায়নকেইটা দেখা পাইছে আৰু এইকেইটা ইয়াতে পোৱালি হৈছে নতুনকৈ 13 উইকছ মাত্ৰ মানে এক মাহতকৈ অলপমান বেছি এই দেখা পাইছে এই টিকলা তো বহুত ভাল লাগিছে আহি পেলাই ইয়াতে এই খেলা খেলি আছে এতিয়া দেখা পাইছে কিমান বেছি মানুহ আজি মানে চিৰিয়াখানাত অজস্ৰ মানুহ কাৰণ বতৰটো বহুত ভাল তাতে আৰু ছানডে গতিকে সেইটো কাৰণে বহুত মানুহে আজি ওলাই আহিছে একেবাৰে চাবৰ কাৰণে আপোনালোকে এতিয়ালৈকে লায়ন চায়ন দেখিলে তো আমি এতিয়া যাম হিপো চাবৰ কাৰণে জলহস্তী চাবৰ কাৰণে তো দেখুৱাই আছোঁ জলহস্তী চাই থাকক আৰু কিমান ধুনীয়া পৰিৱেশটো চাৰিওফালে চাই লওক তো সেইবিলাক দূৰত হিপোবিলাক জলহস্তীবিলাক শুই আছে এইটো আহিছে আমাৰ ওচৰলৈকে একদম একেবাৰে ওচৰত আহিছে অ' ভেৰি ক্ল'জ এনকাউণ্টাৰ আমি এতিয়া আহিছোঁ চাফাৰী কৰিব আৰু চাওক কিমান লম্বা লাইন কিমান মানুহ ইয়াতে আছে আমি এতিয়া এই চাফাৰী কৰিবৰ কাৰণে আহিছোঁ চাব পাৰে চাফাৰী বাছত আহি আছোঁ একদম দীঘল বাছ মজা লাগিছে
Scimitar-horned oryx, unfortunately extinct in the wild, so you can only see them in zoo sanctuaries or protected areas. There is a reintroduction. Zebra, yes, zebra. Zebra. Looks like it's been successful. Oh no, it's like they're still going. Been trying to increase their numbers and releasing them into new areas. Actually going to release bison into England, of all places. But there is one person. For those little antelope, they can actually run about 90 kilometres an hour, which is really handy because where they come from in India. আৰু এইয়া চাওক অষ্ট্ৰেলিয়াৰ কোৱালা তো কোৱালা অকল অষ্ট্ৰেলিয়াতে পায় এই দুটা ভালকৈ এতিয়া দেখা নাপায় বাট দেখুৱাব ট্ৰাই কৰিছোঁ এই দুটা আৰু ইয়াতে এয়া দেখা পাইছে আপোনালোকে কেংগাৰু অষ্ট্ৰেলিয়াৰ আৰু লগতে অষ্ট্ৰিচ এটা আৰু এইটো আমাৰ সন্মুখত হ'ল চিতা বহুত দূৰত আছে ওই চিতাবাঘটো দেখাবৰ কাৰণে অকণমান দিগদাৰ কাৰণ বহুত দূৰত আছে Closest to the best food. So Thelma has the monopoly on which food she wants to eat throughout the day. And if she sees a lower ranking monkey with food that she wants to eat, all she has to do is go up to them and go, thank you, that's mine. এইবিলাক হ'ল অষ্ট্ৰেলিয়াৰ এবৰিজিনেল যিবিলাক মানুহ মানে ট্ৰাইবেল মানুহ তেওঁলোকৰ যিবিলাক আৰ্টিফেক্ট কালচাৰ কাপোৰ ইত্যাদি তাৰে ডিছপ্লে চাওক কিমান ধুনীয়াকৈ ৰখা হৈছে তো এইটো ঘৰত বিশেষকৈ বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্টবিলাক এনেকৈ থৈ দিয়া আছে যিবিলাক ৱাইল্ড লাইফবিলাক ট্ৰেকিং কৰিবৰ কাৰণে লোৱা হৈছিলে আগতে তো এনেকৈ দেখিব পাৰে তো এতিয়া মই য'ত আছোঁ মোৰ পিছফালে বা চাৰিওফালে যিবিলাক জেগাবিলাক আছে দেখা পায় আপোনালোকে তো এইখিনি আমাৰ সহজ ভাষাত ক'ব গ'লে আমাৰ অসমত যিবিলাক মেটেকাৰ খাল থাকে ন তো মেটেকাৰ খালৰ নিচিনা তো চোৱাম বুলি যিটো কয় তো যিহেতু অষ্ট্ৰেলিয়াত মানে কি এনেকুৱা ঠাইবিলাক দেখিব তেনেকৈ পোৱা নাযায় গতিকে এইটো আজি চিৰিয়াখানাৰ ভিতৰতে এনেকৈ এটা এৰিয়া বা মানে সকলো টুৰিষ্টৰ কাৰণে বা যিসকলে চাব আহে তেওঁলোকৰ কাৰণে মানে এভেইলেবল কৰি ৰাখিছে আৰু আৰ্টিফিচিয়েলি ইয়াতে ধুনীয়াকৈ ৰেম্প বনাই দিছে তো ৰেম্পত এনেকৈ আহি পেলাই একচুৱেলি পানীৰ ওচৰলৈকে আহি পেলাই আপোনালোকে ইয়াত মানুহবিলাক যোনে আহে ইয়াতে তো তেওঁলোকে সেই ফিলটো ল'ব পাৰে আৰু ইয়াতে আমাৰ এটা সৰু হাঁহৰ পোৱালি এটা আছে তো হাঁহৰ পোৱালি পানীৰ তলত গৈ পেলাই মাছ ধৰি আছে তো আমাৰ অসমৰ মানুহৰ কাৰণে এইটো আকৌ নতুন কথা নহয় বাট অষ্ট্ৰেলিয়াৰ মানুহৰ কাৰণে এইটো এটা কমপ্লিটলি বেলেগ নতুন এটা অনুভৱ অষ্ট্ৰেলিয়ান কালচাৰত মানে ভেড়াৰ পৰা যিটো ঊণ বনায় তাৰে এটা মানে বেলেগ ডিমাণ্ড আছে তো সেইটো কাৰণে এইটো যিটো মডেলটো এইটো এটা আৰ্টিফিচিয়েল মডেল ইয়াতে অষ্ট্ৰেলিয়ান যিবিলাক ভিলেজবিলাক আছে তো সেই গাঁওবিলাকত কেনেকৈ মানে ভেড়াৰ পৰা ঊণবিলাকৰ পৰা মানে ভেড়াৰ পৰা ঊণ ওলায় আৰু সেই ঊণৰ পৰা কাপোৰ ইত্যাদি বনোৱা হৈছিলে যিটো বৰ্তমান সময়তো কিছু পৰিমাণে চলোৱা হয় আৰু যিটো বহুত আগতেও মানে ইয়াৰ প্ৰেক্টিছটো কৰা হৈছিলে তো আৰু এই যিখন বেৰখনত মানে কি বেলেগ বেলেগ ধৰণৰ ঊলৰ যিবিলাক ষ্টেণ্ডাৰ্ড আছে বেলেগ বেলেগ কোৱালিটিৰ ঊলবিলাকৰ এটা ডিজাইন দি থোৱা আছে আৰু তাৰে কাৰণে যদি দেখা পায় নাম্বাৰিং কৰা আছে যেনেকুৱা 32, 50 এনেকৈ বিভিন্ন ধৰণৰ নাম্বাৰিং কৰা আছে তো এইটোৱে মানে কি ঊলৰ কোৱালিটিটো বুজায় আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে আপোনালোকে আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই পেলাই তো যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ বাকী পেজখন ফ'ল' কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই